আৰু এতিয়া ইয়াতে কপিলি নদীৰ পাৰত এতিয়া হেৰি বনাব কি কয় বালিঘৰ বনাব এইয়া বনাই আছে এণ্ড গাইছ এইটো দেখা পাইছে আপোনালোক পাত আৰু ইয়াৰ পৰা এতিয়া কিবা এটা বনাই আছে মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল শর্ট ব্লগ আৰু কিয় এইটো শর্ট ব্লগ কৈছো কাৰণ আজি আহিছো বৰ্তমান এতিয়া মই কপিলিত আছো চাওক এইটো কপিলি নদীত আছো আৰু আহিছো বৰ্তমান কি কাৰ্বি আংলং য়েছ আৰু আপোনালোকে গম পাইছে আৰু এতিয়া আছো বৰ্তমান কপিলিৰ মাজত অ'কে আৰু এতিয়া আপোনালোকে চাই লওক যে মই ক'ৰ পৰা কেনেকৈ আহি পালো তো সেইটো চাই লওক আপোনালোকে চাই লওক ভাল কৰি ক'ত মানে কেনেকৈ আহি পালো যাত্ৰাটো তো সেইটো লগাই দিছোঁ আপোনালোকে চাই লওক চাই লওক লগ পাই আছো আৰু এতিয়া চাওক আমি ক'ত আছো আৰু এইটো হ'ল একদম শ্বৰ্ট ব্লগ এটা জাষ্ট আহি চাওক মৰুভূমি এটা বঢ়িয়া ন এই চোৱাক নাই এবাৰ অ' ভাই চাওক আৰু তলত কিন্তু বহুত বেছি গৰম আহি চাওক গৰম হৈ আছে আৰু মোৰ আগত আছে কপিলি নদী বহুত বেছি গৰম কাৰণ মাটিটো মানে পুৰা গৰম হৈ আছে এই চাওক মাটি চৰি মাটি বালিটো বহুত বেছি গৰম হৈ আছে আৰু এইখিনি অলপ ঠাণ্ডা এইখিনি ঠাণ্ডা আৰু আহি পাই গ'লো কপিলি আৰু এতিয়া ইয়াতে কপিলি নদীৰ পাৰত এতিয়া হেৰি বনাব কি কয় বালিঘৰ বনাব এইয়া বনাই আছে বালিঘৰ হৈ মানে আমি এইফালে দেখাই লওঁ ভিউটো ফাইনেলি এইফালে ৰেডি হৈ গ'ল আমাৰ বালিঘৰ এইটো ফাইনেলি এটা বিৰল চাই লওক এইটো আমাৰ মিস্ত্ৰীটো মানে এইটো বনোৱাৰ মিস্ত্ৰী এইটো আমাৰ মিস্ত্ৰীটো এইফালে বনাই আছে সৰু এইকেইটা এইবিলাক চব মিস্ত্ৰী হৈছে আজি আৰু আল্টিমেট এটা এনগেছ আমাৰ বালিঘৰটো তাতে থাকি হ'ল এতিয়া আমি গৈ আছোঁ ধুনীয়া কৰি এই ওপৰত তালৈকে গৈ আছোঁ দিয়া এইটো মিস্ত্ৰীটো আৰু বহুত বেছি তলত গৰম বালিখিনি কাৰণ গমে পাইছে বহুত বেছি ৰ'দ দিছে তাৰ কাৰণে বহুত বেছি গৰম হৈ আছে আৰু এইফালে চাওক অৱস্থা এণ্ড গাইছ এইটো দেখা পাইছে আপোনালোক পাত আৰু ইয়াৰ পৰা এতিয়া কিবা এটা বনাই আছে কি বনাই আছে আপোনালোক দেখাই আছো মজা এইটোৱে লাগে আকৌ এবাৰ বেছি বেয়া হ'লে মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি এইমতে পৰি গ'ল এইডাল হেডফোনডাল আৰু এতিয়া গৈ আছোঁ মাটিত আৰু
আপোনালোক দেখাই আছে তেওঁৰ গাঁৱৰ পৰিৱেশ অলপ চাই লওক চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি চেঞ্জ হৈ যায় চাব নে ইডিঅ'টো এইফালে চাওক গেঞ্জি পিন্ধি ওলাই লৈছে তাকো বাইক লৈ পেলাই আৰু বাইক বস্তুটো চাওক গেঞ্জি এইটো গাঁৱত নে কিবা এনেকুৱা গাঁৱৰ গুৱাহাটীত কিন্তু এনেকৈ নাথাকে গাঁৱত অহাৰ লগে লগে চাওক চলি চেঞ্জ কেনেকে পাৰ কৰো জীৱন হাকো কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকো সনোৱালি শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি এতিয়া আপোনালোক দেখালোঁ কপিলী নদীখন আৰু ধুনীয়াকৈ তাতে আমি বহুত বেছি অলপ টাইম স্পেণ্ড কৰিলোঁ আৰু কি কৰিলোঁ দেখাই পাইছে আপোনালোকে যে বালিত ঘৰ বনাইছিলোঁ আৰু আমাৰ মাটিখিনি কোনখিনি ইয়াৰ পৰা ষ্টাৰ্ট নেকি এইখিনি অ'কে এইখিনি হয় মাটিখিনি অঁ বহুত দূৰলৈ খালী খালী জেগা পথাৰ ন আৰু এইফালে জেগা চাওক নাই পাৰ গাইজ অলপ আগৰ পৰা আহি আছে কাৰণ মাটিখিনি পাৰ হ'লোঁ সেইকাৰণে আছে মাটিখিনি আৰু এতিয়া অলপ আগৰ পৰা আহি আছে আপোনালোক দেখাই পেলাই আৰু কিবা কিবি দেখাই হ'ব আৰু আহিছোঁ যেতিয়া মানে আৰু আহি আছে কোন আহিছে গম পাইছে আপোনালোকে এইটো যে বালি ঘৰটো যে বনাইছে মিস্ত্ৰীটো এই মিস্ত্ৰীটো আহি আছে পিছফালে আৰু সিহঁতে অলপ বৰ বেলেগ হৈছে তেতিয়ালৈকে আমি অলপ দেখাই হওক আপোনালোক জেগা তোৰে মোৰে এটি ধেমালি জৰালিৰে হেৰুৱা সোণোৱালি দিন মানে ৰ'দটো কমে পাইছে আপোনালোকে কেনেকুৱা এটা ৰ'দ দি আছে ইয়াতে চাওক আপোনালোকে ৰ'দটো কমে পাইছে মানে গৰম দিনত মানে ফিল হোৱা নাই মানে চাৰিওফালে মানে বতাহ আহি আছে টিপলে আজি অতীত ঘূৰিয়ে 2 টকাৰ আইচক্ৰীম বন মিক্সাৰ মায়ে দিয়া 5 টকাত গোটেই দিন চলি যায় স্কুল অফিচত হাতত বেট বল পাই মেলি দুবিঘৰ মুখে দিলো বাটটো নাই দেউতালে ভয় যদি আহি শুই টকা পাই চানাচুৰৰ সলনি মোক দিব গতিয়াই চন্দাতত দেখা পোৱা ছোৱালীজনীক নিজে দেখোঁতে কিয় ভাল লগা হ'ল গম বুলি এনগেজ আপোনালোকে কমপ্লিট ভিডিঅ'টো চালে আৰু য়েছ আমি মানে কি হ'ল যোৱাকালি আহোঁতে বহুত বেছি ৰাতি হ'ল কাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ চ' আৰু আপুনি মানে কি হ'ল আপুনি তাতে বহুত বেছি জেগাত ঘূৰিলোঁ আৰু লাষ্টৰ ফালে কিন্তু মানে কি হ'ল মোৰ যোনটো মোবাইলটো মানে কি হ'ল বেটাৰী ডাউন হৈ গ'ল লগতে ভিডিঅ' শ্বুট কৰিব একেবাৰে নোৱাৰিলোঁ আৰু মানে কি হ'ল আহোঁতেও বহুত বেছি ৰাতি হ'ল সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু আজি হ'ল নেক্সট ডে আৰু অতি সোনকালে আহি আছে ধামাকা এটা ৰ'ড ট্ৰিপ আৰু ৰ'ড ট্ৰিপটোৰ কথা আপোনাক মই যোৱা ৰাস্তাৰ ভিতৰত কৈছিলোঁ আৰু লগতে আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব আপোনালোকে গৈ কিনে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আৰু পিছফালে আপোনালোকৰ গোবিন্দ আছে আৰু গোবিন্দ আছে পিছফালে আৰু বেকগ্ৰাউণ্ডটো বহুত বেছি কিবা বেলেগ হৈ আছে আজি আৰু কি ফিল্টাৰ ইউজ কৰিছোঁ আপোনালোকে কওক যদি জানে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিব তো যদি ভিডিঅ' চাইছে লাইক কৰিব কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন চেনেল টাটা सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी